বঢ়িয়া মজা লাগি গৈছে বাস কালিৰ পৰা ট্ৰিটমেণ্ট চলি আছে বৰ্তমান ভালে লাগিছে বঢ়িয়া ভালে কৰিছে ট্ৰিটমেণ্ট মোৰ সময় L4 L5ত মোৰ মানে হেৰি আছিলে কি কয় স্লিপ ডিছ আছিলে তো ট্ৰিটমেণ্ট কৰিছোঁ ছাৰহঁতত 2 দিন কৰিছোঁ এতিয়া আজি ভালেই প্ৰব্লেমটো পাই আছোঁ সাবিত্ৰী সোণোৱাল মোক জুনাইট ঘৰ জুনাইট ঘৰ তাৰ ডাক্তৰটো এক্সৰেও কৰিছিলোঁ আৰু বেজিও মাৰি চালোঁ আৰু বহুত পিছ কৰিলোঁ তাৰমানে ভাল নহ'ল ইয়াত খবৰ পাই পিনে আহিলোঁ এতিয়া বৰ্তমান ইয়াত বহুত আৰাম পাইছোঁ নিজৰ মাথা চুলি টুবি বান্ধিবলৈ পাৰিছোঁ মডাৰ্ণ লাইফষ্টাইলৰ এটা কমন সমস্যা হৈছে পিঠিৰ বিষ গাৰ বিষ গলৰ বিষ ডিঙিৰ বিষ কিয় আমি আজিকালি সিটিং জব কৰোঁ সিটিং জব মানে এনি টাইম আমি বহি থাকোঁ বহি থাকিলে আমাৰ শৰীৰত বিভিন্ন ধৰণে পেইন হয় আৰু এই পেইন নিৰ্মূলৰ বাবে এটা সংস্থা হৈছে পেইন আৱে চেণ্টাৰ আৰু আমাৰ লগত এতিয়া উপস্থিত আছে পেইন আৱে চেণ্টাৰৰ ডক্টৰ পংকজ গোস্বামী আপোনাক আমাৰ নিউজ এনি 365 স্বাগতম জনাইছোঁ পোনপ্ৰথমে মোৰ প্ৰশ্নটো হ'ব যে কাইৰোপ্ৰেক্টিক এটা খুব নতুন কনচেপ্ট এটা এই কনসেপ্টটো কি বস্তু মানুহে কি বুজি পায় কাইৰোপ্ৰেক্টিকত ধৰা কাইৰোপ্ৰেক্টিকত এনে বহুত মানুহে ভিডিও চাই বুজি পায় ফুটুৱা ট্ৰিটমেন্ট কিন্তু এইটো ফুটুৱা ট্ৰিটমেন্ট নহয় এলাইনমেন্টৰ ট্ৰিটমেন্ট মাথাৰ পৰা ভৰি লৈ আমাৰ যিকোনো যদি বিষ হয় এই বিষৰ কাৰণে যদি আমাৰ এলাইনমেন্টত প্ৰবলেম হৈ আছে যেনেকে আমি বেয়াকে বহাৰ কাৰণে এনেকে বহুত দেৰি আমি বহি থাকো হাউলি পেলাই বহুত দেৰি বহি থাকো খুবলৈ আমাৰ যেনেকে খুব লাগে তেনেকে আমি নুখু উল্টা পুল্টাকে খুই থাকো আগফালে হালি ভাৰী বস্তু উঠাও তেতিয়া আমাৰ বডিত যি আকাৰ আছে ঢাঁচা স্ট্ৰাকচাৰ যি ভগৱানে বনাই দিছে তেনেকে আমাৰ বডি তেনেকে নাথাকে অলপমান খলনি হৈ যায় অলপমান বেয়া শেপত গুচি যায় সেই শেপটোক ঠিক কৰাকে কাইৰোপ্ৰেক্টিক বুলি কোৱা হয় এডজাষ্টমেন্ট কিছুমান কৰি পেলাই এডজাষ্টমেন্ট কৰিলে যেনেকৈ হাডি জাগাত থাকিব লাগে তেনেকে জাগাত থাকে জাগাত বহি যায় হেতুহে আসল কাইৰোপ্ৰেক্টিক কি এসপেক্টস কি মানে কেনেকে সমস্যাটো সমাধান কৰা হয় কি এসপেক্টস কি কাইৰোপ্ৰেক্টিছৰ মেইনলি কাইৰোপ্ৰেক্টিক স্পাইনত কাম কৰে স্পাইনত যিকোনো পাৰ্টত যিকোনো সেগমেন্টত যদি নাৰ্ভ কম্প্ৰেশন আছে ডিস্ক বাল্জ আছে দুটা হাৰ্টিৰ মাজত নাৰ্ভ চেপা খাই গৈছে তেনেহলে কাইৰোপ্ৰেক্টিক এডজাষ্টমেন্টৰ থ্ৰু দি সেই গ্যাপটো বাঢ়িব পাৰে যেতিয়া গ্যাপ বাঢ়িব এলাইনমেন্টত হাৰ্টি যেনেকে থাকিব লাগে তেনেকে বহিব automatically pain কমিব automatically বেমাৰ ভাল হ'ব but starting thing is that chiropractic alignment body alignment কাইৰোপ্ৰেক্টিছ আৰু ফিজিঅথেৰাপি এই বস্তুটো সমান নেকি সব ম্যানুয়াল থেৰাপিয়ে হয় but অলপমান চেঞ্জেস আছে ফিজিঅথেৰাপি এটা বিশাল বহুত ডাঙৰ সেক্টৰ বহুত ডাঙৰ হেতু বিভাগত ইলেক্ট্ৰোথেৰাপি ম্যানুয়াল থেৰাপি বহুত ধৰণৰ থেৰাপি আহে কাইৰোপ্ৰেক্টিক এটা ম্যানুয়াল থেৰাপি সো এতিয়া বৰ্তমান যোৱাকালি হে আমাৰ ফিজিঅথেৰাপি কাউন্সিল সেন্ট্ৰাল কাউন্সিল এটা নোটিস ইস্যু কৰিছে যোৱাকালি যত তাতে কাইৰোপ্ৰেক্টিক অস্টিওপ্যাথিও মেনশন কৰিছে যে ফিজিঅথেৰাপি সেক্টৰৰ আন্ডাৰত কাইৰোপ্ৰেক্টিক এণ্ড অস্টিওপ্যাথি আছে yes thank বেসিক্যালি কাইৰোপ্ৰেক্টিছত কেনেকে ধৰণৰ ট্ৰিটমেন্ট দিয়া হয় মানে মেডিসিন অৰ লাইক মেশিন কি ধৰণৰ হাতেদি কৰা হয় কাইৰোপ্ৰেক্টিক ইজ টোটালি ন্যাচুৰাল ম্যানুয়াল হাতেদি হাড়িবিলাক টানি পেলাই জাগাত বহোৱা হয় মানে আপনি হাড়বোৰ টানা খেঁচা কৰা হয় অলপ ভাঙি নাযায় না হাড়বোৰ ভাঙি নাযায় ওকে আৱাজ ওলাই কিছুমান পেইন নিৰ্মূল হয় পেইনবোৰ গুচি যায় পেইন কমি যায় পেইন কমে
যাৰ যেনেকা প্ৰব্লেম তাৰ মতে পেইন কম হয়। মই এজন সাংবাদিক আৰু আমাৰ সাংবাদিকৰ এটা মোষ্ট কমন প্ৰব্লেম আছে পিঠিৰ বিষ, কঁকালৰ বিষ, আমাৰ বেক পেইন, বিকজ আমি গোটেই দিন ওৰ পাতত দৌৰিয়ে ফুৰো। চ' কাইৰোপ্ৰেক্টিছৰ থ্ৰু এইটো ভাল হয়নে? 100% কোনো ডাউট নাই যে কাইৰোপ্ৰেক্টিকৰ পৰা বিষ কমিব পাৰে, অফক'ৰ্ছ কমিব পাৰে, বাট যদি আপোনাৰ নৰ্মেল পেইন আছে, বডি পেইন হৈ আছে, তেতিয়া আপুনি এক্সাৰচাইজ কৰিলেহে ভাল পাই যাব ঘৰত, কাইৰোপ্ৰেক্টিকৰ প্ৰয়োজন নপৰে। আৰু যদি আপুনি ভাবিছে কাইৰোপ্ৰেক্টিক কৰিম, য়েছ কাইৰোপ্ৰেক্টিক এবাৰ ল'ব পাৰে, তেনেহ'লে বডি আপোনাৰ বহুতখিনি ৰিলেক্স পায়। বেলেগ ডিজিজ থকা মানুহবোৰে কাইৰোপ্ৰেক্টিক ল'ব পাৰে নেকি? যেনে হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিক অৰ কেঞ্চাৰ পেচেণ্টছবোৰে কাইৰোপ্ৰেক্টিছৰ আহিব পাৰে নেকি? যিকোনো ইণ্টাৰনেল ইছ্যু আছে কাইৰোপ্ৰেক্টিক ল'ব পাৰে। ভিডিঅ'ত যি দেখা হয় যেনেকৈ চবক প্ৰেছাৰ দিয়া হৈ আছে, চবক প্ৰেছাৰ এক দিয়া নহয়। যদি হাৰ্টত ষ্টাণ্ট লগোৱা আছে, হাৰ্ট ইছ্যু আছে, লাংছ ইছ্যু আছে, লিভাৰ ইছ্যু আছে, তাৰ মতে প্ৰেছাৰ বেছিকৈ কিছুমানক দিয়া হয়, কিছুমানক কমকৈ দিয়া হয়। চবৰ প্ৰেছাৰ বেলেগ বেলেগ, চবক এক ধৰণে মানে কৰা হ'ব তেনেকুৱা নহয়। তো চিন্তা নাই, প্ৰতি এটা বেমাৰৰ মানুহ সেই ট্ৰিটমেণ্ট ল'ব পাৰে। তো কাইৰোপ্ৰেক্টিছ কিমান সুৰক্ষিত? ৰেড ফ্লেগছ ক'ত আছে এটা? ৰেড ফ্লেগছ যদি আপুনি প্ৰফেশ্যনেল তাত নকৰে, যদি আপুনি প্ৰফেশ্যনেল হেণ্ডত নাই, আপুনি জাষ্ট কাৰোবাৰ চাই লৈছে, খুনি লৈছে, গুচি গৈছে, তেতিয়া ৰেড ফ্লেগ, চবতকৈ ডাঙৰ ৰেড ফ্লেগ সেইটোৱে। য়েছ, কোনোবা কেনেকৈ খেচিব, আপুনি জানিব লাগিব মানুহটো ক'ত পঢ়িছে, কি পঢ়িছে, কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে, কিমান মানুহ তাৰ তাত ভাল হৈছে, কিমান পুৰণা, সেইবিলাক চাব লাগিব। চ' বেচিকেলি মই এতিয়া এইটো গম পালো যে কাইৰোপ্ৰেক্টিছ ইজ ছেফ, কিন্তু উইথাউট মেডিচিন। আৰু এইটো এভৰি ট্ৰিটমেণ্ট ইজ ছেফ, এভৰি ট্ৰিটমেণ্ট ইজ আনছেফ ইন দ্য ৰং হেণ্ড। এতিয়া ফাৰ্মাচীত যদি আপুনি এজন ফাৰ্মাচিষ্ট, ডি ফাৰ্ম বা বি ফাৰ্ম, যোনে ফাৰ্মাচিউটিকেল নলেজ আছে, মেডিচিনছ নলেজ আছে, তাৰ পৰা মেডিচিন খাই ভাল পাব, ছাইড ইফেক্ট ইমান নহ'ব। বাট আপুনি যদি আননোন পাৰ্চন, যোনে একোৱে নাজানে, জাষ্ট জানে এইটো বেমাৰ হ'লে এইটো ঔষধ খালে ভাল, তাৰ বিষয়ত একো নাজানে, কম্পজিশ্যন কি, বডিত গ'লে কি হ'ব, চুগাৰ বিপি কিবা আছে নেকি, জাষ্ট দি দিলে, তেতিয়াতো ৰং হেণ্ড, ছাইড ইফেক্ট। প্ৰতি এটা বেমাৰ যদি এটা বেয়া হেণ্ডৰ পৰা যায়, ছাইড ইফেক্ট হ'ব, ভাল হেণ্ডৰ পৰা যায়, ছাইড ইফেক্ট নহ'ব। চ' এই কাইৰোপ্ৰেক্টিছটো শিকিব লাগিলে এইটো ষ্টাডি ক'ত কৰিব পাৰি? বাট ইণ্ডিয়াত বৰ্তমানলৈকে ইয়াৰ কোনো কলেজ, ইউনিভাৰ্চিটি, ইনষ্টিটিউট নাই। কাইৰোপ্ৰেক্টিক জাষ্ট এতিয়া যোৱাকালি 23rd of April, যোৱা ডেটটো খুব ভাল, 23rd April, যোৱাকালি আমাৰ গভৰ্ণমেণ্টে ফিজিঅ'থেৰাপি আণ্ডাৰত কাইৰোপ্ৰেক্টিক এণ্ড অষ্টিঅ'পেথি ৱৰ্ডক মেনশ্যন কৰিলে, ডেট মিনছ আণ্ডাৰটেক কৰিলে, য়েছ উই ছাপৰ্ট ইট, এইটো ফিজিঅ'থেৰাপিৰ ভিতৰতে আহি যায়, ঠিক। তো যোৱাকালিয়ে হৈছে, এতিয়া 5-6 বছৰ লাগিব আমাৰ ইণ্ডিয়াত লাহে লাহে কলেজ বনিব চাগে। কাইৰোপ্ৰেক্টিকৰ এতিয়া কাউন্সিল নাই, ইমান বছৰ ফিজিঅ'থেৰাপি চলি আছিলে নে, কিন্তু ফিজিঅ'থেৰাপি কাউন্সিল এটা প্ৰপাৰ ৱেত নাছিলে। এতিয়া প্ৰপাৰ ৱেত ফিজিঅ'থেৰাপি কাউন্সিল উঠি আহি আছে থ্ৰু দ্য হেল্প অফ গভৰ্ণমেণ্ট। চ' লাহে লাহে কাইৰোপ্ৰেক্টিকো বনি, বাট বৰ্তমানলৈকে কাইৰোপ্ৰেক্টিকৰ ইণ্ডিয়াত কোনো এডুকেশ্যন চিষ্টেম নাই। Okay, chiropracticৰ কাৰণে if somebody is willing to come here, in expensive নেকি বস্তুটো ট্ৰিটমেণ্টটো? ভেৰি এক্সপেঞ্চিভ বুলি ক'ব নোৱাৰি, ভেৰি ল' কষ্ট। মানে আমাৰ অসমৰ মানুহবোৰ প্ৰায় মিডিল ইনকাম, প্ৰতি এটা মানুহে কৰিব পাৰে, প্ৰতি এটা মানুহ। এতিয়া আপুনি বিষৰ কাৰণে যদি হস্পিটেল যায়, আপুনি এটা এক্সৰে কৰিব, বেমাৰ নোলায় এটা MRI কৰিব, ব্লাড টেষ্ট কৰিব, ঔষধ খাব 1-2 মাহ, যদি ভাল নহয় আপুনি আকৌ ৰিপিট কৰিব, আকৌ ঔষধ খাব, 5-6 হাজাৰ, 7 হাজাৰ, 10 হাজাৰ, 20 হাজাৰ খৰচ হৈ যাব আপোনাৰ। কিমানটো কাইৰোপ্ৰেক্টিকত খৰচা নহয়, 3-4 হাজাৰ টকা খৰচা হয় কাইৰোপ্ৰেক্টিকত। চ' ইটছ ভেৰি জেনেৰেল কষ্ট, নৰ্মেল কষ্ট, প্ৰতি এজন মানুহে কৰিব পাৰে। কাইৰোপ্ৰেক্টিছৰ কাৰণে এজ লিমিট কিমান? আৰু মানে প্ৰায়ভাগ যিবিলাক এজ ৰিলেটেড মেটাৰ্ছ আছে সেইবিলাক আফটাৰ 60-70 হয়, লাইক অষ্টিঅ'পৰচিছ বা তেনেকুৱা, সিহঁতে আহিব পাৰে নেকি? প্ৰতি এজন মানুহ আহিব পাৰে, ভয়ৰ কোনো কথা নাই যে হাড়ি ভাঙি যাব, কিবা হ'ব, বয়সস্থও আহিব পাৰে। এতিয়া আপোনাৰ থাকোঁতে 80 ইয়াৰ্ছৰ এজন মানুহ শিৱসাগৰৰ পৰা আহিছে, আজি তেখেতক প্ৰথম ট্ৰিটমেণ্ট দিয়া হ'ল চাৰ্ভাইকেল স্পণ্ডলাইটিছ, ডিংগিত অলপমান নাৰ্ভ চেপা আছে।
ধন্যবাদ আপোনাৰ মূল্যৱান সময়ৰ কাৰণে। এয়া আছিল ডক্টৰ পংকজ গোস্বামী, পেইন এৱে চেণ্টাৰৰ কায়াৰ প্ৰেক্টিচ কৰে। এওঁৰ আয়তাদাহক আৰু আপোনাৰ সমস্যা যি আছে শৰীৰৰ বিভিন্ন ঠাইত যি পেইন হয় তাৰ বাবে এক নিৰ্মূলৰ এক বিশ্বাসযোগ্য অনুষ্ঠান হৈছে পেইন এৱে চেণ্টাৰ। বাস বঢ়িয়া, মজা লাগি গৈছে। Stay informed, stay ahead. News NE 365.